নমস্কাৰ বন্ধুসকল, আজি আমাৰ বিষয়টো হৈছে ইলুমিনাটি। ইলুমিনাটি কি? আজি আমি ইয়াৰ ওপৰতে কথা পাতিম। ইলুমিনাটি হৈছে এটা বহুত ৰহস্যৰ বিষয়। বহুতো নৱপ্ৰজন্মৰ শৰীৰত ইলুমিনাটিৰ টেটু দেখিবলৈ পোৱা যায়। তেওঁলোকে প্ৰকৃততে জানেনে ইলুমিনাটি কি, বা চেষ্টা কৰিছেনে ইলুমিনাটি কি জানিবলৈ? আমাৰ পৃথিৱীত বিভিন্ন ধৰ্মগ্ৰন্থ আছে, আৰু এই ধৰ্মগ্ৰন্থবোৰত লিখা আছে যে ভগৱান আছেই, তাৰ লগতে ভূত প্ৰেত আত্মা বা চেতানো এই পৃথিৱীত আছে। এখন চিক্ৰেট ছ'চাইটি গঠন হৈছিল প্ৰায় চন 1700-ত, আৰু এই ছ'চাইটিখন ইউৰোপত গঠন হৈছিল। আৰু এই ছ'চাইটি বা এই গ্ৰুপটোৱে ভগৱানক পূজা কৰাৰ বদলি চেতান বা ভূত প্ৰেত আত্মা আদি পূজা কৰিছিল। জানিবলৈ পোৱা মতে কিছু লোকে তেওঁলোকৰ আত্মা চেতানক বিক্ৰী কৰি দিয়ে, আৰু ইয়াৰ বাবদ তেওঁলোকে অতি কম সময়ৰ ভিতৰতে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মই ইয়াৰ বিষয়ে ভালদৰে নাজানো, কিন্তু এয়া সঁচাও হ'ব পাৰে, আৰু যদি এয়া সঁচাই হৈছে এয়া কিন্তু ভাল হোৱা নাই। এক্সপাৰ্ট বা বিশেষজ্ঞৰ মতে এই পৃথিৱীত যিমানবোৰ বেয়া কাম হয়, যেনে উগ্ৰপন্থী এটেক আদিবোৰ, এই সকলোবোৰ ইলুমিনাটিৰ আদেশ বা চেতানৰ আদেশতে হয় বুলি কোৱা যায়। এনেকুৱা কিছুমান চেলিব্ৰিটি আছে যিবোৰ অতি সোনকালে প্ৰায় এবছৰ 2 বছৰৰ ভিতৰতে ফেমাছ হৈ যায়। এই চেলিব্ৰিটিবোৰ এই ইলুমিনাটিৰ ফলতে ইমান ফেমাছ হয় বুলি মানুহে কয়, কাৰণ তেওঁলোকে নিজৰ আত্মা চেতানক বিক্ৰী কৰি দিয়ে। সেইবাবে অতি সোনকালে তেওঁলোকে সফল হ'ব পাৰে। জানিবলৈ পোৱা মতে 2001 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত যি এটেক হৈছিল, সেই এটেকৰ বিষয়ে ইলুমিনাটি মেম্বাৰসকলে আগৰ পৰাই জানে। তেওঁলোকৰ ভগৱান কোন? তেওঁলোকৰ ভগৱান চেতান, লুচিফাৰ ব্ৰেথমেট, যাৰ মুখখন ছাগলীৰ দৰে আৰু শৰীৰটো মহিলাৰ, আৰু শৰীৰৰ বেলেগ বেলেগ হাত ভৰি আদি বেলেগ বেলেগ জীৱ-জন্তু। ইলুমিনাটিৰ কিছুমান চাইন বা চিম্বল থাকে, যেনে 666, ত্ৰিভুজ আদি। বিশেষজ্ঞসকলৰ মতে এই বিভিন্ন এডভাৰটাইজমেণ্ট, চিনেমা, গান, ভিডিঅ' আদিবোৰত ইলুমিনাটিৰ চাইন বা চিম্বল দেখিবলৈ পোৱা যায়। আৰু এইবোৰৰ পৰা এটা চিক্ৰেট মেছেজ থাকে যে তেওঁলোক ইলুমিনাটিৰ মেম্বাৰ হয়, আৰু তেওঁলোকে নিজৰ শৰীৰৰ আত্মা চেতানক বিক্ৰী কৰি দিছে। আৰু এই এডভাৰটাইজমেণ্ট, চিনেমা, গান আদিবোৰৰ পৰা এইবাবে ব্যৱহাৰ কৰা হয় যে এই চিম্বলবোৰ যাতে তেওঁলোকে নতুন লোকক ইয়াৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে, আৰু তেওঁলোকে ইয়াত জইন কৰিব পাৰে। বন্ধুসকল, এই বিষয়ে সঁচা নে মিছা মই ভালদৰে নাজানো, কিন্তু যিমান জানো মই তাৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ।